প্রতিক্রিয়া ও হে পগলার ঘরে মনুষ্যর
মেনকাৰ নিজৰ জীয়েক নিজৰ জীয়েক যেতিয়া বাপেকে গুৱা পানটো আনি দিলে বাৰু কিন্তু মোৰ ছোৱালীজনীক যেতিয়া মই বুজামগে তাই নিশ্চয় বুজিব আজিকালি সেই যি ছোৱালী মাক বাপেকৰটো মাকে জীয়েকক গৈ ক'বলৈ নাপাওঁতে জীয়েকে আগতে আই মেনকা আই মনে কৰিবা ও জৈতে মাকে গৈ যেতিয়া জীয়েকক কথাষাৰ ক'বলৈ নাপাওঁতে যেতিয়া জীয়েকে ক'লে মাক একদম ক্লান্ত হৈ আহিছিল। তোৰ নিচিনা ছোৱালী আৰু মোক নালাগে। 9 মাহ 10 দিন গৰ্ভত তুমি যেতিয়া ডাঙৰ দীঘল কৰিলো তোৰ নিচিনা ছোৱালী মোক লাগেনে? তই মোৰ ঘৰৰ পৰা আজিয়ে ওলা, তই এতিয়াই মোৰ ঘৰৰ পৰা যা বেটি যা।
বেটি যা ঐ লগে লগে যা কই দেখি বেটি তোৰ যেতিয়া মাকটো কালান্ত মাক একদম মানে মোৰ খবৰটো ওলাই সেইটো থাকিব নোৱাৰা মানে কথাটো এনেকুৱা মাইকী মানুহ হ'ল হয়নে নাই বৰ্তমানে বাহিৰৰ চিন্তা কৰে কি হেমন্ত ৰজাই ব্ৰহ্মাক কথা দিলে যে ছোৱালী মই দিমেই ল'ৰা হওক ছোৱালী চাওক ছোৱালী যদি পচন্দ হয় দিমেই হয়নে নহয় মাকে ভিতৰত সোমাই থাকি কিবা লাভ আছে তেনেকুৱা ভিতৰতে সোমাই নহ'লে একদম সোমাই তেনেকৈ গতিকে হেমন্ত ৰাজ্যলে শিৱই মানে একদম ৰাওনা কৰিছে হেমন্ত ৰাজ্যলে অকণমান ছোৱালীজনী আমি সদায় পৰাই লওঁ ন কান্দি কাটি মাকৰ ঘৰতে একেবাৰে গৈ চুকত সোমাই আছে ছোৱালীজনী অকণ সজাই লওঁ আইনা ভৰি হাতলৈ পাৰে বতি আছে আহিছে আয়তী কইনা সজাবলৈ মানে সদায় থকা খিনিয়ে মনে মনে হাঁহিছেও পাৰ্বতীক দেখিলেই কান্দে গিলি থৈ দিয়ে সদায় থাকোঁতে মানে জোকাই থাকে নহয় ধুনীয়াকৈ তোক দিব কাণত কাণফুল মিলাই দিব মানে
আপোনালোকে নকয় এই দবাটো লওকচোন এইডাল লওকচোন এইডাল কি হ'ল আৰু কয়লা হেমন্ত ৰাজ্য এই পাওঁ সিমান অ আইল শিৱ গোসাঁই আহিছে হেমন্ত মাগিছে শিৱ গোসাঁই আহিছে হেমন্তৰ পদূলিত কইনা ভিক্ষা মাতিছে ল'ৰা আহি পেলাই হেমন্তৰ পদূলি পালেহি এতিয়া মাক মেনকা আদৰি খাবলৈ এতিয়া ল'ৰা আহি পোৱা ল'ৰাটো হোৱাই নাছিল ল'ৰাটো আহি পেলাই খোজ মাৰি এনেকে যে দিয়ে ল'ৰা আহি নহয় আদৰি নামাগে সুধনে ইনচাল কৰা ইজনে সিজনীক কৈছে মানে ইজনে সিজনীয়ে কৈছে ল'ৰাটো বা কেনেকুৱা আগতে শুনিছিলো নামত তাৰমানে অকণমানিটা কাপোৰ ইজনে সিজনে কওঁতে কল অ শিৱটো আহিছে ল'ৰাটো হৈ মই নাঙতা দৰা
নিদিও মই পাৰ্বতীক উভতাই দিয়ে। তাৰমানে কি এনেকুৱাই মানে এই ভিতৰত থকা ৰজাৰ লিখিবিলাকক মানে কথাষাৰ ক'লে এতিয়া মনতে ভাবিছে ল'ৰাটো কিজানিবা ভাল। মেনকাই কিন্তু এতিয়ালৈকে শিৱক দেখাই নাই। ল'ৰাটো কিজানিবা ভাল, যদিহে নিদিওঁ বুলি ল'ৰাটোক মই ইয়াৰ পৰা পঠিয়াই দিওঁ তেতিয়াহ'লে মোৰ ছোৱালীজনীৰ জীৱনটো তেনেকৈ সৰ্বনাশ হ'ব নহয়। এই বুলি মেনকাই ভিতৰৰ পৰা চুচুক চামাককে মানে আস্তে আস্তে আহি পদূলি মোক পোৱালে ইয়াত দেখি শিৱৰ ৰূপটো দেখি তাতে কপনি মানে তাতে শাখিনী খাবৰ শাখিনী খোৱাৰ মূৰৰ ওপৰত আছে দেখিছে একদম কলা মলা বিপদ আকৃতি একেবাৰে লম্বা চুলি একদম গোটাই ইয়াত সেই মাক মেনকাই বুকাই কাটিছে। এনেকুৱা ল'ৰাজনে মোৰ ছোৱালীজনীয়ে বাৰু সৰ্বই খুটি নামাৰিবনে? এইবাৰ মেনকাই ভিতৰলৈ দৌৰিলে। ভিতৰলৈ গৈ মেনকাই ভিতৰত ভাবিছেগে শিৱকতো মই আদৰা নাই, শিৱ পদূলি পাত বুলি। শিৱ পদূলি পাত এইবাৰ একদম পুৰা ফুটুৱাই আহি শিৱক দেখিছে গোটেইটো একদম একদম পদূলি মূৰতে ৰৈ আছে। শিৱলৈ চাইছে শিৱৰ বয়স অন্তত 60 বছৰমানৰ ওপৰ হ'ব। এনেকুৱা এটা বুঢ়া অটলৰ পৰা কোনে বিয়া দিয়ে? চিধাই গঙা তোক ছোৱালী নিদিও তোক 12 বছৰীয়া অকমান ছোৱালী কি দেখি বিয়া দিম। কি হ'ল কথাটো গোটেইখন যদি গাবলৈ যাওঁ বিয়াখন সময় ল'ব এতিয়া একেবাৰে ফাইনেল পুৰুলি জোকাৰ
মানে এইবিলাক কাজিয়া লাগিছিলে এইখিনি গ'ল কাজিয়া পাছাল সমাধান কৰি পেলাই মানে ৰভা তললৈ আছে আৰু এতিয়া কি হৈছে ল'ৰাক বহুৱাব তাৰপিছতে বিয়া হয় জানো এতিয়া বিয়াৰ পিছতে মানে খুব কইনা মানে কান্দিছে দেউতা হাতত পাম বতালৈ দেউতাই গৈ বাপেকক সেৱা কৰিলে এতিয়া মাকক প্ৰথমতে সেৱা কৰিছিলে মাকটো মানে কি ক্লান্ত হৈ পেলাই তাৰপিছত যেনিবা ভাল হ'লগৈ মাকে জীয়েকে দুজনী মোবাইল হাতত পাব বিয়াৰ দিনা যে ৰাতিপুৱা যে ছোৱালীবিলাকে কান্দে সঁচাকে কান্দে বাৰু সঁচাকে কান্দে নে মিছাকে কান্দে বাৰু যদি সঁচাকে কান্দিলে সিহঁতে নিদিওঁতে তোক থাক ঘৰত থাক বুলি এতিয়া সঁচাকে কান্দা জানো সেইকাৰণে ঘৰৰ পাৰ্বতী দুলু গ'ল গৈ লাখলৈ